সাংবাদিক বন্ধুসকল তথা আমাৰ কংগ্ৰেছ দলৰ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, আজি দুদিনৰ পৰা আমি এটা ৰাইজৰ মাজৰ পৰা আমি এটা কথা শুনিব পাইছোঁ যে বিপিএফ দলে এটা প্ৰচাৰ চলাই আছে। কংগ্ৰেছে বোলে ইহঁতৰ লগত বুজাবুজি হৈছে আৰু কংগ্ৰেছৰ কেণ্ডিডেটজন বহি গৈছে। এই কথাটো সম্পূৰ্ণ মিছা কথা। কংগ্ৰেছে ইয়াতে যুঁজি আছে। কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৰ্জন মছাই ডাঙৰীয়াই কোকৰাঝাৰ, চিৰাং, বাক্সা সকলো জায়গাতে প্ৰচাৰ কৰি আছে। আমাৰ দলৰ যিখিনি কৰ্মী আছে তেখেতসকলেও আমাৰ লগত প্ৰচাৰত চলাই আছে। তেখেতৰ ব্লক ৱাইজত কাম কৰি আছে, আমাৰ ব্লকবিলাকেও কাম কৰি আছে। কিন্তু তেখেতে যি অপপ্ৰচাৰ চলাই আছে এইটো সম্পূৰ্ণ মিছা। আৰু মিছা এইকাৰণে আমি কৈছোঁ কাৰণ বিগত দিনত বিপিএফ দলে বহুত মিছা প্ৰতিশ্ৰুতি আৰু বহুত মিছা কথা কৈ তেখেতে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছিল। আপোনালোকে হয়তো জানে যে 2021 নিৰ্বাচনত কংগ্ৰেছৰ লগত মহাজোঁটৰ লগত থাকি বিপিএফৰ 4খন MLA জিকিছিল। আৰু তেতিয়া আমি প্ৰমাণ পাইছোঁ যে BTCত বিপিএফৰ ভেটি 0। আৰু এইকাৰণে 0 কৈছোঁ যে BTCত যদি বিপিএফৰ ভেটি যদি ইমানেই শক্তিশালী, তেখেতৰ দল যদি ইমানেই শক্তিশালী, পৰ্মিলা ৰাণী বাইদেউ, চন্দন বৰ্মা তেখেতে 4-5বাৰকৈ MLA আছিলে, তেখেতে হাৰিবলগীয়া হৈছিলে। তাত আমি অনুমান কৰিব পাৰিছোঁ BTCত বিপিএফৰ ভেটি 0। আৰু এটা কথা মনত ৰাখিব, আমাৰ কংগ্ৰেছৰ যি ইণ্ডিয়া এলায়েন্স, তাত গোটেই ভাৰতবৰ্ষত যিমান বিৰোধী দল আছে তেখেতে ইণ্ডিয়া এলায়েন্সত চামিল হৈছে। আৰু বিপিএফে ইণ্ডিয়া এলায়েন্সত চামিল হোৱা নাই। আৰু বিপিএফে ইণ্ডিয়া এলায়েন্সত চামিল নোহোৱাৰ কাৰণটো হ'ল যে আপোনালোকে নিশ্চয় জানে আজিৰ পৰা 7-8 মাহ আগত মানে ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ আগত বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বহি এটা আলোচনা কৰিছিল। আৰু সেই আলোচনাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে মিডিয়াৰ সন্মুখত কৈছিল যে আমি বিধানসভাৰ মজিয়াত বিপিএফ, EPPL, AGP আৰু BJP আমি 4টা দল চৰকাৰী পক্ষত বহিম। আৰু এই কথাখিনি কোৱাৰ পিছত আজিৰ দিনত বিপিএফে প্ৰথমে তেখেতে স্পষ্ট হৈ লওক তেখেতে BJPৰ লগত আছে নে নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱা মতে আৰু বিধানসভাত বিপিএফৰ 4খন MLA লৈ তেখেতে BJPৰ লগত তেখেতে কাম কৰি আছে। আৰু তেখেতে বিধায়কসকলেও কৈছে যে আমি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি BJPৰ লগত কাম কৰি আছোঁ। এইটো কথাটো দুধৰণৰ হৈছে। এই কথাখিনি আমি ৰাইজক বুজাব বিচাৰিছোঁ। আৰু এটা কথা আমি বুজাব বিচাৰিছোঁ যে এই যে বিপিএফৰ যিজন প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতে 6 মাহমান তেখেতে গায়ব হৈ আছিলে, নিখোজ হৈ আছিলে। আৰু 6 মাহ পিছত তেখেতে কোকৰাঝাৰত আহি পিনে তেখেতে যেতিয়া উপস্থিত হৈছিল তেখেতৰ সন্মুখত আপোনালোকে মিডিয়াসকলে নিশ্চয় জানে তেখেতক আপোনালোকে সুধিছিল যে ছাৰ আপুনি 6 মাহ ক'ত আছিলে। তেতিয়া তেখেতে আপোনালোকৰ সন্মুখত উত্তৰ দিছিল যে মই 6 মাহ পলাই আছিলোঁ। তেতিয়া কৈছে কিয় পলাই আছিলে, কৈছে যে হিমন্তৰ পুলিচে দেখিলে মোক এৰেষ্ট কৰিব। এই কথাটো একেবাৰে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ এটা ভিকু ভাওনা, হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ এটা চাল, যাতে ইয়াতে তেখেতে এটা দেখাব বিচাৰিছে যে আমি BJPৰ লগত আমি এলায়েন্স নাই। কিন্তু তেখেতে হয়তো এটা কথা পাহৰি গৈছে, এই 6 মাহ পিছত তেখেতে নাগপুৰত গৈ RSSৰ নেতাৰ ভৰি ধৰি তাত সেৱা লৈ পিনে তেখেতে আকৌ দিল্লীত গৈ অমিত শ্বাহৰ লগত বহি পিনে কোকৰাঝাৰত আহি পিনে তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচে দেখিলে মোক এৰেষ্ট কৰিব। আজি সাংবাদিক বন্ধুসকল আপোনালোকে এটা কথা মন কৰিছেনে যে অসম পুলিচে গৈ যদি গুজৰাটত গৈ যদি আমাৰ কংগ্ৰেছৰ বিধায়ক জিগ্নেশ মেৱানীক যদি এৰেষ্ট কৰি যদি কোকৰাঝাৰ আনিব পাৰে, অসম পুলিচে দিল্লীত গৈ আমাৰ AICCৰ সাধাৰণ সম্পাদক পাৱন খিৰাক যদি এৰেষ্ট কৰিব পাৰে, অসম পুলিচে শিলিগুৰিত গৈ হাগ্ৰামাক এৰেষ্ট কৰিব নোৱাৰে? নকৰে। কাৰণ এইটো হাগ্ৰামা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পূৰ্ণৰূপে এটা পলিচি, তেখেতে এটা পলিচি মেকিং কৰি আহিছে। আৰু বিপিএফ দলে আমি ৰাইজক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ বিপিএফ দলে কিন্তু ইয়াত নিৰ্বাচন খেলাৰ কাৰণে জিকাৰ কাৰণে তেখেতে নিৰ্বাচন খেলা নাই। ইয়াতে তেখেতে নিৰ্বাচন খেলি আছে যে ৰাইজৰ ভোটটো কেনেকৈ বিভাজন কৰিব পাৰি আৰু EPPL দলৰ কেণ্ডিডেটক আমি কেনেকৈ জিকাব পাৰি, তেখেতে এনেকুৱা ধৰণে এটা ইয়াতে পলিচি চলাই আছে।
আজি আমি দুদিনমান হল শুনিব পাইছোঁ UPPL দলে আঁচনিৰ নামত তেখেতে ফৰ্ম বিলাই আছে। আজি আপোনালোকে এটা কথা মন কৰিছেনে, যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ন্যায় জোৰো যাত্ৰা চলিছিল, এই ন্যায় জোৰো যাত্ৰাত য'ত য'ত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যাত্ৰা কৰিব বা য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিব, সেই প্ৰত্যেকখন ঠায়ে ঠায়ে বিজেপিয়ে তেখেতে মহিলাবিলাকক লাখপতি বনাম বুলি সপোন দেখাই তেখেতক 10,000 টকীয়া ফৰ্ম বিতৰণ কৰিছিল। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত ন্যায় জোৰো যাত্ৰা যেতিয়াৰ পৰা অসমৰ পৰা শেষ হ'ল আৰু তেতিয়াৰ পৰাই 10,000 টকীয়া ফৰ্মৰ আজিলৈ কোনো খবৰ নাই। আৰু এটা কথা মন কৰিব, এই যে তেখেতে যে অৰুণোদয় আঁচনিৰ নামত বিভিন্ন আঁচনিৰ নামত যিখিনি ফৰ্ম তেখেতে বিতৰণ কৰি আছে, যিখিনি ফৰ্ম তেখেতে লৈ আছে, তাৰ এটা উদাহৰণ আমি দি আছোঁ। যোৱা BTC নিৰ্বাচনত UPPL দলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি পিনে তেখেতে ৰাইজৰ লগত যুৱক যুৱতীৰ পৰা তেখেতে কিছু বায়োডাটা কিছু ডাটা কালেকশ্যন কৰিছিল, তেখেতৰ পৰা চাৰ্টিফিকেট লৈছিল, তেখেতৰ বায়োডাটা লৈছিল যে চৰকাৰ অহাৰ লগে লগে আমি এইবিলাক মানুহক চাকৰি দিম, তাৰ কাৰণে আপোনালোকে আমাক ডকুমেণ্টছখিনি জমা দিয়ক। আৰু সেই ডকুমেণ্টছখিনি তেখেতে জমা লৈ মিডিয়াতো ওলাইছে, বিভিন্ন ছ'চিয়েল মিডিয়াতো ওলাইছিল, আমি ফেচবুকতো দেখিছোঁ যে বাক্সাত এখন নালাত এই গোটেই ফৰ্মখিনি তেখেতে তাত পেলাই থৈ দিছে। গতিকে এই যে ফৰ্ম লৈ আছে, এইটো এটা নিৰ্বাচনী টপ। তেখেতে মানুহৰ মাজত এতিয়া যোৱাৰ কোনো ৰাস্তা নাই, তেখেতে মানুহৰ মাজত এতিয়া যাব পৰা নাই, তেখেতক ৰাইজে এতিয়া আঁকোৱালি লোৱা নাই, যাৰ কাৰণে তেখেতে অৰুণোদয়ৰ ফৰ্ম দি তেখেতে ৰাইজৰ মাজত এটা হুমৰ এটা চেষ্টা চলাই আছে। আৰু এটা কথা মনত ৰাখিব, UPPL দলে বিগত দিনত 2021 নিৰ্বাচনত তেখেতে যি কটা প্ৰতিশ্ৰুতি দিছে, আজিলৈ তেখেতে এটা প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। তেখেতে নিৰ্বাচনৰ আগত এটা প্ৰতিশ্ৰুতি দিছিল যে আমি BTCত 1 লাখ নিবনুৱা বছৰত 1 লাখ নিবনুৱাক আমি সংস্থাপন দিম, তেখেতে আজিলৈ দি পোৱা নাই। তেখেতৰ ইস্তাহাৰ কপিত আছে যে BTCত প্ৰত্যেকখন গাঁৱৰ গাঁওবুঢ়াক আমি চাকৰি দিম, তেখেতে আজিলৈ দি পোৱা নাই। তেখেতে সেই ইস্তাহাৰ কপিত এটা স্পষ্টভাৱে লিখিছে যে BTCত 35 লাখ মানুহক ভূমিৰ অধিকাৰ দিম, ভূমিৰ পাট্টা দিম। তেখেতে আজিলৈ কিমানজন মানুহক ভূমিৰ পাট্টা দিলে, তেখেতে আজিলৈ ৰাজহুৱা কৰিব পৰা নাই। তেখেতে যোৱা নিৰ্বাচনত আৰু কেইটামান প্ৰতিশ্ৰুতি দিছিলে যে কোকৰাঝাৰত সংখ্যালঘুৰ বাবে এটা হাজী মুছাফিৰখানা হ'ব। এতিয়ালৈ হাজী মুছাফিৰখানা হৈছে নে নাই এইটো সাংবাদিক বন্ধুসকল আপোনালোকে ভালকৈ জানে। আৰু তেখেতে এটা কৈছিল যে BTCত সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম আৰু সংখ্যালঘুৰ উন্নয়নৰ স্বাৰ্থত উন্নয়ন বোৰ্ড গঠন কৰিম। এতিয়া উন্নয়ন বোৰ্ড গঠন হৈছে নে নাই, সঁচা নে মিছা এইখিনি আমি নাজানো, কিন্তু যদিও হৈছে সেই সংখ্যালঘু উন্নয়ন বোৰ্ডত কেইজন সংখ্যালঘুক তেখেতে সুবিধা দিছে, এইখিনি কথা আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। গতিকে ৰাইজ, এই BPF দলে যি ভুৱা প্ৰচাৰ চলাইছে, এই ভুৱা প্ৰচাৰত আপোনালোকে নাক কাণ দিব নালাগে, এইবিলাকত আপোনালোকে মাথা মাৰিব নালাগে। কাৰণ BPF আজিৰ দিনত বিজেপিৰ হৈ তেখেতে কাম কৰি আছে। আপোনালোকে জানে ৰাইজ, হাতীৰ যেনেকুৱা দুখন দাঁত থাকে, এটা হ'ল দেখুওৱা দাঁত, দেখুওৱা দাঁতটো হৈছে UPPL আৰু খোৱা দাঁতটো হৈছে BPF। গতিকে ৰাইজ, BPFৰ পৰা আপোনালোকে বিৰত থাকক, কাৰণ BPF হৈছে বিজেপিৰ বি টিম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, এটা কথা সদায় কৈ থাকে না, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, তেনেকুৱা এটা গানো ওলাইছিল। এতিয়া কথা হ'ল BPF মানে বিজেপি, UPPL মানে বিজেপি। এই দুটা দল BPF UPPL বিজেপিৰ লগত মিলিত হৈ তেখেতে কাম কৰি আছে। ক'বলৈ গ'লে মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। গতিকে ৰাইজ, কংগ্ৰেছ দলে ইয়াতে অকলশৰীয়াকৈ যুঁজি আছে। কংগ্ৰেছ দলে এতিয়া কাৰো লগত কোনো এলায়েন্স নাই। BPFৰ লগত যি প্ৰচাৰ চলাইছে এইটো সম্পূৰ্ণৰূপে মিছা। ধন্যবাদ। गोजोनथाव खौरां, सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों। सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सेन्सनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सेन्सआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन।
बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा एन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट्स हरनाय जागोन। फुंखा एन्टारप्राइज बाजाज श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।